মৰ্নিং সকলোকে কি খবৰ সকলোৱে আমাৰ যোৱাকালি CM ছাৰ ডিমা হাছা গৈছিলে আৰু ডিমা হাছাত আসাম পুলিচৰ বিষয়ে কিছুমান কথা কৈছিলে তাৰে অলপ ভিডিঅ' মই দেখা দি আছো कोचिंग का व्यवस्था करना चाहिए जैसे हमारा भी पुलिस का 10,000 पुलिस का एडवर्टाइज हुआ है हर साल एडवर्टाइज होते हैं এইখিনি কথা ক'লে তেওঁ আসাম পুলিচৰ বিষয়ে আৰু তাৰ ভিতৰত এজনে সুধিছিল যে আমাৰ আসাম পুলিচৰ ইণ্টাৰভিউসমূহ কেতিয়া হ'ব তেতিয়া ক'লে যে আমাৰ আসাম পুলিচৰ ইণ্টাৰভিউ মে আৰু জুনত হ'ব বুলি কৈছিলে মে আৰু জুনত কিন্তু যোৱা খানাৰপাৰা যিখন মিটিং হৈছিলে খানাৰপাৰা মিটিঙত তেওঁ কৈছিলে যে জুন জুলাইত আমাৰ আসাম পুলিচৰ ইণ্টাৰভিউখিনি হ'ব কিন্তু কালি কোৱা মতে যে মে আৰু জুনত হ'ব কিন্তু কেতিয়া হয় কি কথা আমি ভাল নাজানো কিন্তু তেওঁ কোৱা মতে মে আৰু জুনত হ'ব বুলি কৈছে বা যি কি নহওক আমাক বহুতখিনিয়ে টাইম দিছে আসাম পুলিচৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে ৰিটেনৰ কাৰণে পঢ়িবলৈ বা ফিজিকেলৰ কাৰণে দৌৰিবৰ কাৰণে বহুত ভাল এটা টাইম দিছে গতিকে এই টাইমখিনি তোমালোকে নষ্ট নকৰিবা ভালদৰে প্ৰেক্টিছ কৰি নিজক ছাকচেছফুল কৰা এইখিনি আছিল আজি ভিডিঅ'টোত আৰু হয়তো চাগে পোষ্টখিনি বঢ়াব পাৰে তেওঁলোকে মোৰ মতে কাৰণ বহুত পদ খালী হৈছে 28,000 পদ কনষ্টেবলৰ আসাম পুলিচৰ খালী হৈছে গতিকে বঢ়াব পাৰে গতিকে পঢ়ি থকা ভালদৰে ইণ্টাৰভিউ দিবৰ কাৰণে কিন্তু আৰু এটা কথা মোৰ যদি চেনেলটোলৈ প্ৰথমবাৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল কৰি দিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব থেংক ইউ জয় অসম।